হয় গাইজ, আজি মোৰ এই হাঁহ পোৱালিখিনিৰ বয়স 4 দিন হ'ল আৰু 4 দিনৰ দিনাখন ৰাতিৰ ভিডিঅ' এইটো। এতিয়া মই দানা দিলোঁ, পানী দিলোঁ আৰু পানীত মই মেডিচিন অষ্টভেট আৰু ভিমাৰেল দিছোঁ। 3 দিন মই লিকজেন পাউডাৰ খোৱালোঁ, এণ্টিবায়'টিক। বাহিৰৰ বেমাৰ বা যিকোনো ভাইৰাছ নালাগিবৰ কাৰণে এণ্টিবায়'টিকটো দিয়া হয়। তো তাৰ বাবে মই 3 দিন এণ্টিবায়'টিক দিলোঁ। আজি 4 নম্বৰ দিনাখন অষ্টভেট আৰু ভিমাৰেল দিছোঁ। আৰু পোৱালিখিনি 4 নম্বৰ দিনত কেনেকুৱা গ্ৰোথ হৈছে কমেণ্ট বক্সত জনাব। মই দেখাত এটা খুব ভাল গ্ৰোথ লৈছে। আৰু দানা মেইনটেনেঞ্চটো মই এনেকুৱাকৈ কৰিছোঁ, ৰাতিপুৱা 1 টাইম দিওঁ, দুপৰীয়া 1 টাইম দিওঁ আৰু সন্ধিয়া 8টামান বজাত 1 টাইম দি দিওঁ। দি আৰু ৰাতি দানা নিদিওঁ, পানীটো থাকেই, পানী এতিয়া ইমান নাখায় সৰু অৱস্থাত। তো আপোনালোকেও এনেকৈ কৰিব পাৰিব। যদি দানাৰ পাত্ৰ নাথাকে, প্লাষ্টিকৰ বস্তা কাটি পেলাই তলত দিব পাৰে। বস্তাত দিলেও দানাটো খুব ভালকৈ খাব পাৰিব। আৰু 10-15 দিন যোৱাৰ পিছত অলপ অলপ ভাত দিব পাৰিব, ভাতো খাব। তো দানাটো তেনেকৈ আপোনালোকে সম্পূৰ্ণ কমাৰ্চিয়েল ফিড কৰিবলৈ গ'লে লাভ তেনেকৈ নহ'ব। অলপ আমাৰ ঘৰুৱা থলুৱা খাদ্যও দিব লাগিব, যেনেকৈ ভুচি, ধানৰ গুড়িটো বা ভাত বা মাকৈ গুড়া, তেনেকৈও দানা দিব পাৰে। তো মই দিম আজি 20 দিনমানৰ পিছত দিম। আজি 4 দিন হৈছে। তো পোৱালিখিনি কেনেকুৱা হৈছে আপোনালোকে জনাব আৰু মই এই পোৱালিখিনিৰ সম্পূৰ্ণ ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু মোৰ আগৰ ভিডিঅ' কেইটাও চাব, ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব। আৰু এই পোৱালিখিনি মই আনিছিলোঁ বৰপেটাৰ পৰা। পোৱালিখিনি খুব ভাল পোৱালি আহিছে। পোৱালিখিনি এটাও মৰ্টেলিটি নাই। আনোতে 2টা মৰ্টেলিটি হৈছিলে, এতিয়া মোৰ তাত এটাও মৰ্টেলিটি হোৱা নাই। বা মই ৰাতিও উঠি খুব চাই থাকোঁ। ৰাতি এবাৰ দুবাৰ চাব লাগে। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।